মাতটো ডিম্পু বৰুৱা স্বাগতম প্ৰথম মই খুদিব বিচাৰিছো সময় কি দৰে পাৰ হৈছে সোশ্যাল মিডিয়াত ইউটিউবত ফেসবুকত ইটোৰ পিছত হিটো ভিডিঅ'ৰে প্ৰতিদিনে জনপ্ৰিয়তাৰ শিখৰলৈ গৈ আছে আপুনি প্ৰথম বক্তব্য কি হয় হয় বহুত বহুত ধন্যবাদ প্ৰথমতে এই অনুষ্ঠানটো কৰাৰ কাৰণে আৰু মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু 2022ত বাৰু বহুত কিবা কিবি কৰিব চেষ্টা কৰিলো ভিডিঅ'ৰ কাৰণে এক নম্বৰটো কৰোনা গ'ল 21ত কৰোনা আছিল 22ত কৰোনা গ'ল তো 22ত মই বহুত ঠাই ঘূৰিলো বহুত এনেকুৱা ভিডিঅ' বনাব চেষ্টা কৰিলো যদি বিদেশৰ কথা ক'ব যায় প্ৰায় 3খন 4খন মান দেশত গ'লো ভাৰতৰ বাহিৰত তাৰ পিছত আৰু ইয়াতো বিভিন্ন টাইপৰ ভিডিঅ' বনালো আৰু এনেকৈ এটা সাকসেসফুল ইয়াৰ বুলি ক'ব পাৰি আৰু যদি ভিডিঅ'ৰ ক্ষেত্ৰত ক'ব লগা হয় মানে আৰু বুজিছো ফিফা বিশ্বকাপলৈ আপুনি গৈছিল ফিফা বিশ্বকাপত দেখিছো আপুনি ঘূৰি ফুৰিছিল ষ্টেডিয়ামৰ পৰা আপুনি বিভিন্ন ভিডিঅ' কৰিছিল ফিফা বিশ্বকাপ সন্দৰ্ভত হয় হয় এটা সকলোৰে জীৱনত এটা সপোন থাকে যে এই পৃথিৱীৰ সকলোতকৈ যিটো মানে ডাঙৰ শ্ব' গ্ৰেটেষ্ট মানে সেই বুলি কোৱা হয় আৰু ফিফা ৱৰ্ল্ড কাপ তো ফিফা ৱৰ্ল্ড কাপ চোৱাৰ আৰু এই বছৰ আমাৰ ভাৰতৰ পৰা বেছি দূৰত নহয় কাটাৰ তো কাটাৰত গ'লো খেলা চালো 3খন মান খেলা চালো এখন খুব মানে ইন্টাৰেষ্টিং খেলা চালো জাপান আৰু স্পেইনৰ আৰু মানে যিটো খেলা চোৱাৰ মানে মাদকতা ষ্টেডিয়ামত পুৰা হাল্লা হৈ থাকে পুৰা মানুহবিলাকে চিঞৰি থাকে মানে টিভিতটো বেলেগ আৰু ষ্টেডিয়ামতটো বেলেগ তো সেইটো মানে দেখি পিনে সঁচাকৈ মানে জীৱনভৰৰ এক্সপিৰিয়েঞ্চ মানে আৰু সেই একজেক্ট মই সেই ফিলিংছটোৱে ভিডিঅ'ৰ দ্বাৰা দিব চেষ্টা কৰিলোঁ এটা ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো মানুহে খুব ভাল পাইছে মানে আৰু বুজিছোঁ এতিয়া আপুনি কৈছে 2022ত 3খন মান দেশ ফুৰিলে মুঠতে কিমান দেশ ফুৰিছে ইউটিউব কৰি আপুনি বহুত দেশ ফুৰিছে প্ৰতিদিনে দেখো প্ৰতিদিনে নহ'লে প্ৰায় দেখো যে আজি যদি ইউৰোপত কাইলৈ যদি আমেৰিকাত পৰহিলৈ অষ্ট্ৰেলিয়াত কিমান দেশ ফুৰিলে আজিলৈকে ইউটিউব কৰি নাই ইমান যোৱা নাই মই প্ৰথমতে বছৰটো আৰম্ভণিতে ডুবাই গ'লো ডুবাই আগতেও একবাৰ গৈছিলোঁ কিন্তু এইবাৰ ডুবাইত গৈ পিনে মানে কিছুমান আচৰিত কাম কৰিলোঁ এটাটো হৈছে প্লেইনৰ পৰা জঁপিওৱা এই যিটো স্কাই ডাইভিং বুলি কয় তাৰ পিছত আৰু এই বাঘ ছাগলৰ লগত ফটো উঠোৱা এইবিলাক কৰিলোঁ তাৰপিছত তাৰ পৰা আহি ইংলেণ্ড গ'লোঁ ইউকে গ'লোঁ অনলি ইংলেণ্ড নহয় ইংলেণ্ড হওক আয়াৰলেণ্ড স্কটলেণ্ড এইকেইখন দেশ গৈ পিনে পুৰা ধুনীয়াকৈ ভিডিঅ' বনাই আৰু একদম সৰুৰ পৰা মোৰ এটা ইচ্ছা আছিল অক্সফৰ্ড ইউনিভাৰ্চিটিখন একবাৰ চোৱা কাৰণ এটা মানে ইচ্ছা আৰু এটা অক্সফৰ্ড আৰু কেম্ব্ৰিজ চোৱা নহ'ল অক্সফৰ্ড ইউনিভাৰ্চিটি গৈও এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ আৰু তাৰ পৰা আহি থাইলেণ্ড গ'লোঁ থাইলেণ্ডো চাই আহিলোঁ কিবা কিবি কৰিলোঁ আৰু তাৰ পিছত কাটাৰ গ'লোঁ তো এইকেইখনে আৰু 2022 মানে 2022 একেখন আৰু বাকীটো বিভিন্ন 2022ত মানে যেহেতু 2021লৈকে কৰোনাই আছিল এতিয়া কৰোনা নোহোৱা হ'ল আৰু ভগৱান মই শুনিছিলোঁ ইউটিউবত জনপ্ৰিয় হোৱাৰ পিছত ইউটিউবৰ ভিডিঅ' কৰিবলৈ কিমান দেশলৈ গ'ল কেইখন দেশলৈ গ'ল আজিলৈকে এইকেইখনে আৰু ক'ব গ'লে আৰু আমাৰ কাষত আছে এখন বিদেশ সেইখনতো গৈয়ে থাকোঁ ভূটান ঘৰৰ নিচিনা হৈ গ'ল এতিয়া বিদেশত যে আপুনি যায় মানে আমাৰ ঘৰুৱা বিদেশ বিদেশত যে আপুনি যায় তাতো সকলোকে ৰাস্তাই ঘাটে লগ পালে হে দোস্ত বুলি আপুনি কয়নে নহয় ইমানো বাৰু নহয় হ'লেও ভাল লাগে আৰু আমাৰ অসমীয়া মানুহ পৃথিৱীত আপুনি যিটো কোণাতে নাযায়কিয়া লগ পায় আৰু এই অসমীয়া মানুহখিনিয়ে বহুত সহায় কৰিছে মোক সঁচাকৈ কাৰণ তেওঁলোক যদি তাত নাথাকে আজি ইংলেণ্ডৰ যদি প্ৰীতিবাহঁতে নাথাকে বা যোনখিনি বাহিৰত মানুহ লগ পাইছোঁ মই বিদেশ ফুৰিব নোৱাৰোঁ কাৰণ ইমান টকা পইচাও নাই বা ইমান সেয়াও নাই নহয় যে অকলে ফুৰা কিন্তু সকলোবিলাকে মোৰ ভিডিঅ' চাই ছাপোৰ্ট কৰে সেইকাৰণে গৈ পিনে আৰু ভিডিঅ'খিনি বনাব পাৰোঁ আৰু ভাল লাগে আৰু টকা পইচা নাই বুলি কৈছে কিন্তু আমি মাজে মাজে শুনিবলৈ পাওঁ আপোনাৰ বোলে ইউটিউব বা ফেচবুক বা এই ছ'চিয়েল মিডিয়া কৰি 10-15 লাখ টকা আহে প্ৰতিমাহে এনেকুৱা হ'লেতো মইতো এলা বাদে দিলোঁ ইমান সহজ নহয় এইবিলাক বহুত মানে কি বুলি কয় কিমান টকা আহে 10-15 লাখ নাহে বাৰু তাৰে 4 ভাগৰ একভাগ চাওক টকা পইচাটো কি হয় ইউটিউবৰ মানে কি হয় কিছুমান মাহত বাঢ়ি যায় কিছুমান মাহত কমি যায় ডাইৰেক্টলি কোৱাটো প্ৰব্লেম এতিয়া মই যদি কৈ দিওঁ যে মই 1 লাখ টকা পাওঁ হা
ভালে হয় মই যিবিলাক ধৰক ফুৰু চাকু আৰু ইউটিউবৰ কাৰণে বহুত কিবা কিবি কৰিব লগা হয় বহুত ফুৰিব লগা ভিসা বনাব লগা কিবা বনাব লগা এইবিলাক চলি যায় আৰু এনেকৈ চলি আছে আৰু নৰ্মেল ঠিকে আছে আৰু ইউটিউবৰ পলিচি মতে ডাইৰেক্ট পইচাটো ক'ব নোৱাৰি মই কৈ দিম অলপ পিছত চাম মোৰ ইউটিউব চেনেলে নাই এতিয়া ডাঙৰ কথা হ'ব না আজি কৈ থওঁ বাকী সকলোকে কওঁ আজি 1.5 ঘণ্টা সময় পাম দীঘলীয়াকৈ পাতিম ডিম্পু টকা পইচাৰ কথা ক'লে আপুনি যে বিদেশ ফুৰিবলৈ যায় এই টকা পইচা আপুনি নিজৰ পকেটৰ খৰচ হয় নে আপুনি কাৰোবাৰ টকা পইচা খৰচ কৰি আপুনি যায় তেওঁলোকৰ হৈ ভিডিঅ' কৰে নাই নাই তেনেকুৱা নহয় মই তাৰমানে এতিয়া অসমীয়া ক্ৰিয়েটৰটো তো অসমীয়া ক্ৰিয়েটৰৰ স্পন্সাৰবিলাক অতি কম হয় আমাৰ স্পন্সাৰ কি বৰ বেছি দোকানত মাতিব কবাৰ কিবা এটা কিবা সেই খুলিব দোকান হোটেল এখন খুলিব মাতিব তাতনো কিমান টকা পায় আমাৰতো আৰু ডাঙৰ কোম্পানীটো আৰু স্পন্সাৰ নাহে তো সেই বিদেশত বাৰু মোৰ নিজৰ টকাৰে যোৱা যায় কিন্তু মই ক'লোৱে যে বাহিৰত থকা মানুহখিনিয়ে বহুত হেল্প কৰে তো বাহিৰত গৈ পিনে থকা পইচা ধৰক অসমীয়া মানুহৰ ঘৰত থাকিলোঁ তেওঁলোকৰ লগত ফুৰিলোঁ তো এইখিনি ঠিক হৈ যায় কিন্তু বাকী যোৱা টিকেট হওক কিবা হওক সেইবিলাক চব নিজৰ আৰু এটা সঁচা কথা কওঁ একদম বিদ্যা কসম কোনোবা এটা যদি বাহিৰত যাওঁ সেই ভিডিঅ'খিনি বনাই যিমান টকা ইউটিউবত আহিব তাতকৈ 3 গুণ বেছি পইচা যায় সেই পইচাখিনি মেকআপ কৰিব লাগিলে আৰু বেলেগ বহুত ভিডিঅ' বনাব লাগিব বোলে ইমান ধেমালি নহয় না গেছটো